নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিউটি টিপছ এণ্ড পাকঘৰলৈ বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিছো বহুত দিন হ'ল বিশেষ কাৰণত ভিডিঅ' দিব পৰা নাই আজিৰ পৰা পুনৰ আৰম্ভ কৰিবলৈ ওলাইছো ধন্যবাদ মোক আপোনালোকে ইমান মৰম দিয়াৰ বাবে ঠিক আছে তেন্তে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি দিব লৈছো মই ৰাতি শুৱাৰ আগত মুখখন কেন্দ্ৰৰ যত্ন কৰোঁ ওলাই গৈছিলো অলপ ইমান গৰম মানে একদম অৱস্থা নাইকিয়া হৈ আহিছে তো ভাবিছো আজি মই কেনেকৈ কি কৰোঁ আপোনালোককো দেখাওঁ ঠিক আছে তেন্তে এতিয়া মই মুখৰ এই কিবা কিবি ঘঁহি লৈছোঁ যে সেইখিনি আঁতৰাই লওঁ এডাল মাৰি ল'ব লাগিব বহুত গৰম পৰিছে মুখখন অলপ চাফা কৰি ল'ম লৈ লৈছোঁ কপাহ অলপ লৈ লৈছোঁ তাৰ পৰা লৈছোঁ বেবী অইল এইটো এতিয়া কৰি লওঁ এতিয়াহে দেখিব আচল ৰূপ ইমান বেয়া লাগে দেখিবলৈ মোক কৰা সময়ত খুব ভাল লাগে অলপ ভাল লাগিব লিখা লাগি থাকে নিজকে দেখিবলৈ কিন্তু আউটডোৰত ইমান বহুত বেয়া লাগে কিমান জলদি যায়গে ন খুব ভাল সেইকাৰণে ভাল লাগে নাৰিকল তেলো ব্যৱহাৰ কৰোঁ মই মাজে মাজে কেতিয়াবা নাৰিকল তেলো পটককৈ যায়গৈ হৈ গ'ল লাগি গ'ল মই উটনি হৈ গ'ল আৰু এতিয়া এইখিনি মচি দিওঁ তেলখিনি হৈ গ'ল ইমান যে লেতেৰা ওলাইছে মানে মুখখন ধুই আহিলোঁ আৰু এতিয়া ল'ম মই বৰফ এক পিচ বৰফ লৈ ধুনীয়াকৈ লগাই দিম বৰফ নাছিলে বেছি অকণমান আছিলে খুব ভাল লাগে মুখখন ইমান আৰাম লাগি গৈছে ঠাণ্ডা বৰফডোখৰ বৰফ লগোৱাৰ পিছত কি যে ভাল লাগিছে মুখখন একদম ঠাণ্ডা লাগিছে টোনাৰ গ্ৰীণ টি টোনাৰ এল'ভেৰা জেল এইটো মোৰ ওচৰত থাকিবই আগৰ পৰাই মইতো নেৰোৱে কেতিয়াওৱে নেৰোঁ মই মানে লগাবলৈ এল'ভেৰা জেল অলপ লগাই দিলোঁ লিপ বাম লগাইছোঁ ওঠটো ভালকৈ মাছাজ কৰি দিব অলপ ভালকৈ যাতে লাগি যায় এনেই ওপৰে ওপৰে লগাই থৈ নিদিব মই ইমানখিনিয়ে কৰোঁ আপোনালোকে কি কি কৰে জনাব ময়ো তেতিয়া গম পাম যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিব পাৰে ঠিক আছে তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ ধন্যবাদ